So, well hello guys and welcome back again my YouTube channel. So আজি আহি গৈছো guys এটা নিউ ভিডিও লৈ কিনে আপোনালোকে guys গম পাইছে চাগে আজি নাইবুলু এক বছৰ আগত মোৰ গাড়ীটো মানে চুৰি হৈছিল। So আজি গৈ আছো guys বাইকত ডেলিভাৰী দিব কাৰণে। তো কি বাইক লম আপোনালোকে গম পায় আগৰ যোনটো আছিল সেই কালাৰটো লম guys। তো এতিয়া যাও guys ডাইৰেক্ট গৰচুক কেটিএমত। তো আপোনালোকক লগ পাইছো guys সিধা মটৰ লগত যাও guys এটা শ্বৰুমত বহুত দিন ৰখিলো guys। তো যাও এতিয়া স্কুটিখন লৈ আৰু পিছফালে দাদা আছে ইও গৈ আছে মোৰ লগত আৰু গাইজ বহুত দিন মোৰ ব্লগিং কৰি আছো কেনেবা বেলেগ ফিলিং এটা আহি আছে গাইজ। গাইজ আজি নাই বোলো আপোনাৰ এক বছৰমান হ'ব নেকি, এক বছৰতছে বেছি হ'ব চাগে। কিমান মিছ কৰিছোঁ গাইজ মই জানো মোৰ। আৰু গাইজ তাৰ পৰা আপোনালোকে মানে ৰেগুলাৰ ব্লগ পাব কেটিএম লাভাৰ অলৱেজ কেটিএমৰ ফালে মানে চকুটো যায় আৰু বেলেগ বাইক যি নহওক। अरे कहना क्या चाहते हो? মনৰ পৰা এটা হেপিনেছ লাগি আছে গাইছে, পুৰা কিবা এটা ভাল লাগি আছে আৰু इतनी खुशी আৰু গাই বাইকটো অহাৰ পিছত মানে নগাঁও যাম। আপোনাৰ নগাঁৱৰ যোনটো শিৱ মন্দিৰ আছে তো বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি তাতে। তো মানে বাইকটো নাথাকাৰ বাবে যাব পৰা নাছিলোঁ, স্কুটি লৈ কিনে কিমান যাম আৰু সেইবাবে মই মানে গাইজ প্লেন কৰি থৈ দিছিলোঁ বাইকটো অহাৰ পিছতেই মানে যাম, নহ'লে নাযাওঁ তাতে। আৰু গাইজ আপোনালোকে কমেণ্ট কৰি কৈ দিব মোৰ বাইকটোৰ কি নাম থ'ম, জলদিকৈ কমেণ্ট কৰিব গাইজ, নহ'লে মই নিজে থ'ব লাগিব। আৰু গাইজ মোৰ বাইকটো কেনেকৈ চুৰি হৈছিল যদি এইটো ভিডিঅ' আপোনালোকে চোৱা নাই ওপৰত আই বটন দিয়া আছে, তো গাইজ চাই ল'ব কেনেকৈ চুৰ হৈছিল গাইজ মোৰ বাইকটো। আৰু গাইজ মই কৈ দিওঁ এইটো স্কুটিটো মানে কিনিছিলোঁ মই ছেকেণ্ড হেণ্ড আপোনাৰ 20K দি, আপোনাৰ যোনটো ইয়াৰ ৰিহাজ মটৰ আছে তাৰ পৰা কিনিছিলোঁ। যদি আপোনালোকে সেইটো ভিডিঅ' চাব খোজে তো লিংকটো দিয়া আছে ওপৰত চাই ল'ব, নহ'লে মই তলত দি দিম ডিছক্ৰিপশ্যন বক্সত। চ' ভাবি আছিলোঁ গাইজ মানে ডেলিভাৰী ভিডিঅ' নবনাওঁ বুলি, চ' মানে বনাওঁ আৰু আপোনালোকক দেখাব লাগিবতো। আৰু গাইজ চাওক গাইজ ৰাস্তাটো কিমান মজা বনাই দিছে, ইয়াতে গাড়ী চলাব মজা হ'ব, এতিয়া বাইক চলাব মজা। মামা আপুনি বহুত ভাল কাম কৰিছে দেই। তো গাইজ আপোনালোকক লগ পাইছোঁ চিধা মই শ্বৰুমৰ ওচৰত। চ' ফাইনেলি গাইজ ইয়াতে আহি পালোঁ গৰচুক কেটিএমত। দেখাই আছোঁ আপোনালোকক গাইজ কি বাইক ল'ম মই। তো ব'লক গাইজ শ্বৰুমৰ ভিতৰত যাওঁ আৰু কাগজ পাতি ৰেডি কৰোঁ, তাৰপিছত বাইকটো ডেলিভাৰী লৈ যাওঁ। গাইজ হৈ গ'ল চব কাগজ পাতি হৈ গ'ল। তো এতিয়া গাড়ীটো লৈ কিনে যাওঁ, তাৰপিছত কালি যাই কিনে ফুলৰ চা কৰোঁ, তাৰপিছত নেক্সট ছানডে দিনাখন ৰাতিত যাম। তো আপোনালোকক চব দেখাই দিম। হ'লেও গাইজ এতিয়া গাড়ীটো ডেলিভাৰী লৈ কিনে তাৰপিছত যাওঁ বনাত চিনা। চ' ফাইনেলি গাইজ আজি বহুত দিনৰ মূৰত তো গাইজ আজি নাই বোলো এক বছৰমান হ'ব। চ' আজি মোৰ বেবী অ' মাই গড। আৰু গাইজ এতিয়া আপোনালোকে মজা ব্লগ দেখা হ'ব। আজি মানে গাইজ তাতে ভিডিঅ' কৰিব পৰা নাই, মানে কি হ'ল মানে বহুত দেৰিকৈ মানে গাড়ীটো আহিছে। মিনিমাম আপোনাৰ ৰাতিপুৱাৰ পৰা ৰখি আছোঁ, ৰাতিপুৱা 12টাৰ পৰা ৰখি আছোঁ। তো এতিয়া গাইজ 7:20মান বাজিল, ডেলিভাৰী ল'লোঁ এতিয়া গাইজ। এতিয়া যাওঁ তেলটো ভৰাওঁ, তাৰপিছত কালি মৰ্ণিঙত যাম পূজা কৰিবৰ কাৰণে। তো আজি মানে বহুত ভাল লাগিছে গাইজ, সেইবাবে আজি নাযাওঁ। ৰাতিও হৈছে বহুত, তো নাযাওঁ আজি গাইজ। এতিয়া যাওঁ ঘৰতে পূজা কৰোঁ, তাৰপিছত ওলাই যাওঁ আৰু ছানডে ৰাইডত। চ' গাইজ আপোনালোকক লগ পাইছোঁ চিধা ঘৰত। চ' গাইজ এতিয়া পূজা দিয়া হৈ আছে, তাৰপিছত কালি যাম বিশ্বকৰ্মা মন্দিৰত, তাৰপিছত পূজা দিম।
ইফালে দেখ চাওক গাইছ তোৰ কাজিয়া চাওক গাইছ এই ভিডিওটা সমাপ্ত কৰো তো নেক্সট ডে পৰা যাম ৰাইডত তো যদি ভিডিওটা আপোনাক ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব সো গাইস মই বহুত যদি আপোনাক লগ পাম নেক্সট ভিডিওত বাই বাই জয় আই